অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছো। আৰু আমাৰ কালি হ'ল ৰাজৰ বাৰ্থডে আৰু আজি আমি ব্লগটো আৰম্ভ কৰিছো আজি গুঠলিৰ পৰা। আৰু আমি কালি বাৰ্থডেৰ কাৰণে আমি পুৰা বেলুন ফুকাই আছো, ৰেডি কৰি আছো। আৰু কালি আমি কি কি কৰিম বাৰ্থডেত আপোনালোকক দেখুৱাই থাকিম। আৰু আজিৰ পৰা এতিয়াৰ পৰা আমি ভিডিঅ'টো আৰম্ভ কৰিছো। আৰু ইহঁতৰ পুৰা ফূৰ্তি হৈ আছে বাৰ্থডেৰ কাৰণে। আমি বাৰ্থডে বিশেষ একো নকৰো, যেহেতু ৰাজে খুব কেক কাটিব ভাল পায়, কেক কাটিম কৈ থাকে। তাৰ কাৰণে অকল কেকটো আনিম আৰু অলপ মন্দিৰত যাম। কোন মন্দিৰত যাম সকলো দেখা পাই থাকিব আমাৰ কালিৰ ভিডিঅ'ত, চাই থাকিব ভিডিঅ'টো। কালিৰ মানে ইতিমধ্যে লগাই দিম আৰু নহয় জানো। আৰু এয়া আমাৰ বাইদেউ আছে পুৰা বেলুন ফুকাই। গাইজ মোৰ বেলুন ফুকাই মুখটো হ'ব আৰু ইমান বেলুন ফুকাই আছো মই, মোৰ মুখটো গুড মৰ্নিং। আৰু আজি আমাৰ ৰাজৰ বাৰ্থডে, আপোনালোকে কৈছোৱে কালি আমাৰ ৰাজৰ আজি বাৰ্থডে। সকলোৱে আশীৰ্বাদ কৰিব আমাৰ ৰাজে যাতে ডাঙৰ হৈ ভৱিষ্যতত এজন সুনাগৰিক হ'ব পাৰে, সকলোৱে আশীৰ্বাদ কৰিব। আৰু আজি আমি আপোনালোকক কৈছিলোঁ যে মন্দিৰত যাম, আৰু আজি যাম আমি মন্দিৰত। সেয়া হৈছে মা বনবাসী মন্দিৰত যাম, এটা জাগ্ৰত মন্দিৰ। আৰু সেইটো আছে আমাৰ দুধনৈৰ পৰা পূব দিশত অৱস্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশত আছে। আৰু সেই মন্দিৰটো সকলোৱে খুব মানে বিশ্বাসসন্মত, মনৰ আশা আকাংক্ষা বাস্তৱিত কৰাৰ কাৰণে সকলো মানে মন্দিৰটো সকলোৱে প্ৰমাণ পাইছে আৰু প্ৰমাণ পাই আহিছে। আৰু আমি যিহেতু ইয়াতে আছোঁ তাৰ কাৰণে আজি আমি বাৰ্থডে উপলক্ষে আজি যাম আৰু প্ৰসাদ অলপ দিম। তো আপোনালোককো দেখুৱাম, আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো। আৰু বলক এতিয়া গৈ থাকোঁ। এতিয়া আহি পালোঁ বনবাসী মন্দিৰ। আমি ঘৰৰ পৰা প্ৰসাদ আনিছোঁ আৰু অলপ বেছি কিনিব লাগে, এতিয়া কিনিম। এইখিনি আনিছোঁ, কিন্তু চাকি ধূপ আৰু তেলটো লওঁ ইয়াৰ পৰা। আমি বনবাসী মন্দিৰৰ মূল গেটটো আপোনালোকে দেখিব পাৰে। আৰু ইয়াতে ৰাস্তাটো সেইটো হাইৱেটো, এইটো হ'ল হাইৱেটো, ইফালেদি সোমাই আহিব লাগে। আৰু ইয়াতে পূজা হ'ব, আৰু পূজা হ'ব এই হোলীৰ উৎসৱৰ শেষৰ দিনা শুক্লা পক্ষত। ইয়াতে খুব ডাঙৰকৈ পূজা হয়। এনেতো সৰু সুৰা কিবাকিবি পূজা হৈয়ে থাকে, কিন্তু এই হোলীৰ শেষৰ দিনা বাসন্তী পূজাৰ শুক্লা তিথিৰ দিনা ইয়াতেও পূজা কৰা হয়। আৰু খুব ডাঙৰ মেলা লাগে ইয়াতে। তাৰপিছত ইয়াতে পূজা লাগিব, আৰু এনেই পূজাটো কিবা বহুত কৰিয়ে থাকে। তাৰপিছত মঙলবাৰে আৰু শনিবাৰে ইয়াতে সদায় মানে প্ৰসাদ চসাদ দিবৰ কাৰণে পূজা কৰা হয়। এনেও মন্দিৰত সদায় পূজাৰী থাকে। আৰু আজি আমি যাওঁ এতিয়া। আহক গৈ যোৱা আগফালে পৰা দেখা দিয়া অলপ। এতিয়া আমি সোমাই যাওঁ। আমি মন্দিৰত আহি পালোঁ। বনবাসী মন্দিৰত আমি পূজা দিলোঁ। ফটা দিব, ফটা মামা ফটা দিব। আৰু এয়া মা বনবাসীৰ খুৰা। এইটো কি কি গোহাঁই আছে ইয়াতে? মা কি মা আছে? এইটো বনবাসী, নিৰ্বাসী, বীৰবাসী। ৰহস্য আছে নহয় খুৰা, যিটো এইটো খুটা মা হিচাপে এতিয়া পালন কৰা হয়। মানে এইটো প্ৰথমতে যেতিয়া মন্দিৰটো বনাইছিলে
তেতিয়া মন্দিৰটো বনাওঁতে এই খুঁটাটো পুতিছিল নহয় তাৰপিছত সেই খুঁটাটো মানে বৰ্তমানলৈকে উঠাব পৰা নাই উঠাব নোৱাৰিলে যেতিয়া এই মন্দিৰটো বনাইছিল পিছত উঠাইছে নতুন বনাইছে অঁ আৰু পুৰণি আছে ভিতৰত আছে নহয় খুৰা আমি পূজা দিলোঁ নম নম দে যা দুইজন যা নম নম দে নম নম দে অঁ আৰু চাবা নম নম দে বহি সিনা দে তই নম নম দে বহি সিনা দে আমাৰ প্ৰসাদ দিয়া হ'ল সেইখিনি প্ৰসাদ ল'লোঁ এতিয়া যাম ঘৰত আৰু ঘৰত গৈ কি কৰোঁ আপোনাক দেখি আছোঁ গাড়ীতে ইফালেহে আছোঁ আমি মন্দিৰত গৈ আহি মানে বিলুন ফুকাই আছোঁ কালি যিখিনি বিলুন ফুকাইছিলোঁ সকলক দুটা ল'ৰাই ফুটাইছে তিনিটা ল'ৰাই আজি আৰু বিলুন ফুকাই আছোঁ আৰু বিলুন কাৰণ এতিয়াই কেক কাটিব লাগিব একদম কান্দা কাটা লাগি গৈছে কেক দেখা পাই থাকিব পৰা নাই তাৰ কাৰণে ৰাতি নহয় আমাৰ এতিয়াই চেছ হ'ব নহয় দিগন্ত কেকৰ কাৰণে কান্দা কাটা চলি আছে আৰু ইয়াতো মুখ ধুঙাই হৈ গৈছে বেচেৰা কালি ৰাতিৰ পৰা বিলনে ফুকাই আছোঁ তাৰপিছত সেই ৰাতি ফুকাখিনি ৰাতি শেষ কৰিছে ফুটাই বাচ্ছা তিনিটা বাচ্চা একেলগে ফুটাই এতিয়া আৰু বিলনে ফুকাই আছে Happy birthday to you. Happy birthday to you. Happy birthday to Nebulas. Happy birthday to you. Happy birthday to you. Happy birthday to you. अरे ये काय बिल दुस्ता अरे बुआ को लगा दी मामी को दे मामी আমারি হাতে তুমি থকা তুমি পোহর মোর সে তরাতে স্বপ্ন বিভোর নীরব নিখাতে তুমি স্পন্দন তুমি জীবন মোর কামনাতে ओ गुल्ला आजा